এখন সৰু গাঁও আছিল। সেই গাঁৱতে গায়া নামৰ এজনী দুখীয়া ছোৱালী আছিল। তাৰ ঘৰত ধন সম্পত্তি নাছিল। তাই সদায় ভাবিছিল, মই এদিন আকাশত উৰি যাম। গাঁৱৰ মানুহে তাৰ কথা শুনি হাঁহিছিল। এইবোৰ কেৱল সপোন, বাস্তৱ নহয়। এদিন মায়াই পথাৰৰ মাটি লৈ এটা ঘোঁৰা গঢ়িবলৈ আৰম্ভ কৰিলে। দিনৰ পিছত দিন সি একেলগে বহি বহি মাটিৰে এটা ডাঙৰ ঘোঁৰা সাজিলে। মানুহে তাক চাই আকৌ হাঁহিছিল। মাটিৰ ঘোঁৰা কেতিয়াও দৌৰিব নোৱাৰে, উৰা মাৰিবলৈতো দূৰৰ কথা। মায়াই কোনো কথা নুশুনিলে, নিজৰ কামত লাগি থাকিল। এদিন সন্ধিয়াত সূৰ্য ডুবি যোৱাৰ সময়ত মায়াই সেই মাটিৰ ঘোঁৰাটোৰ ওপৰত উঠি চকু মুদিলে আৰু ক'লে, মোৰ সপোনটো সঁচা হওক। হঠাতে কিবা আশ্চৰ্য হ'ল। ঘোঁৰাটো লাহে লাহে কম্পি উঠিল। তাৰ পাছত ই জীয়া যেন হৈ উঠিল। গাঁওবাসীয়ে ভয় আৰু আশ্চৰ্যত চিঞৰি উঠিল। মায়া বুজি উঠাৰ আগতেই ঘোঁৰাটোৱে দৌৰিব আৰম্ভ কৰিলে আৰু হঠাতে আকাশলৈ উৰি গ'ল। মায়া আকাশত উৰি গাঁওখন তললৈ চাই হাঁহি দিলে। তাইৰ চকুত আনন্দ আৰু সফলতাৰ চকু পানী আহিল। সেইদিনাৰ পিছত গাঁৱৰ মানুহে মায়াৰ কথা কেতিয়াও নাহাঁহে। তেওঁলোকে বুজিলে, সপোন কেতিয়াও সৰু নহয়, মানুহৰ বিশ্বাসে তাক ডাঙৰ কৰে।